কবিতাৰ শিৰোনামা বৰষুণ। স্বৰচিত কবিতা এটি গাবলৈ লৈছোঁ। বা ভুল ভ্ৰান্তি হ'লে নিশ্চয় ক্ষমা কৰি দিব। বৰষুণ, বৰষুণৰ এটি আমেজ সনা গধূলি। জাকে জাকে বৰষুণ আহি আছে। সঁচাকৈ মনটো কেতিয়াবা বহুত ভাল লাগে। বৰষুণৰ সেই পানীৰ টোপালৰ শব্দ শুনি, টুপ টুপকৈ পৰি থকা পানীবোৰ। বৰষুণৰ সেই পানীয়ে মনটো কিমান হৈ থৈ যায়। কফি কাপৰ আমেজেই বেলেগ হৈ যায়। জাকি জাকি বৰষুণে পৃথিৱীখন ধুৱাই লৈ যায়। কেতিয়াবা আকৌ ভয়ো লাগে, সেই বৰষুণৰ পানীয়ে গোটেই পৃথিৱীখনকে যেন বুৰাই পেলাব। আহিব লাগে বৰষুণ, কিন্তু ইমানো নহয় যি সকলো মানুহৰে দুখ কষ্টৰ সীমা নোহোৱা হৈ যায়। ঘৰ বাৰী পানীৰ তলত ডুব যায়। এয়া বৰষুণৰ শব্দ। সঁচাকৈয়ে কেতিয়াবা সঁচাকৈয়ে বহুত ভাল লাগে মনটো। বৰষুণৰ পানীৰ শব্দই সঁচাকৈ অন্তৰখন জীপাল কৰি থৈ যায়। ইমান ধুনীয়া আমেজ সনা এটি গধূলি। আন্ধাৰ, তাৰ মাজে মাজে অলপ অলপ পোহৰ, বৰষুণৰ শব্দ, গছৰ পাতৰ কঁপি উঠা। সঁচাকৈ এতিয়া আমেজ সনা গধূলি।